Good morning friends, মই লাকিয়ান নতুন ভিডিঅ লৈ স্বাগতম জনাইছো। আজি কাতি বিহু উৰুকা হয়। আজিনো দিনটো আমি কি কৰো কি নকৰো তাকে চাই যাব বলক আপোনালোকে মোৰ লগতে। দেখিছে মই কোৱাৰি কিটাইও টপটপাই আছে মুখে। বা 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 দাদা হাইটা হাইটা dia tata dia tata tata bye bye ভিডিঅ'টো শেষলৈকে চাই যাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। हाय दोस्तों गुड मॉर्निंग। ঢোল বজাই আছে দীপজ্যোতিয়ে। আছো তিল পিঠা বিহুৰ বাবে। গুড মৰ্নিং ফ্ৰেণ্ডছ, কালি আৰু ভিডিঅ' কৰা নহ'লে। আজি কাতি বিহু আমাৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকলৈ বিহুৰ শুভেচ্ছা থাকিলে। আজিনো দিনটো আমি কেনেকৈ পালোঁ তাকে চাই যাব বলক। কাতি বিহু কুকি আৰু টিফিন খেলি আছে। এয়া আমি প্ৰসাদ খাবলৈ লৈছোঁ। প্ৰায় 10টামান বাজিছে। তাৰপাছতে জলপান দেউতাক দিওঁগৈ জলপান। প্ৰায় 3টামান বজাত আকৌ ৰুটি ভাজি খোৱা হ'ল। তেনেদৰে গ'ল। খাই বৈ লৈ অলপ বান্দাতে বহিলোঁ। বহি এনেই কথা বতৰা পাতিলোঁ বৌহঁতৰ লগতে। তাৰপিছত এয়া চাওক তুলসী তলত অলপ লাইট লগাই দিলে। কুকিয়ে পূৰা চাই আছে ওচৰলৈ গৈ। তাই চুই চাব লাগে, চুই আছে তাই। সন্ধিয়া এয়া চাকি জ্বলালোঁ তুলসীৰ তলত জ্বলাই গেটতো দি দিলোঁ। এই গছ গোহালি ঘৰত দি দিওঁ। তুলসী তলত প্ৰসাদ থৈ দিছোঁ। ল'ৰা ছোৱালী আহিলে বিলাই দিব লাগিব। মই বিলাই দিয়াৰ বাবে দেখুৱাব নহ'লে, কেমেৰা ধৰা মানুহ নাছিল কাৰণে। এয়া আমাৰ ৰাতিৰ সাজত আছে আজি আলু বিলাহী মাছ আৰু এয়া চিকেন আছে। হাই ফ্ৰেণ্ডছ, ভাত পানী খাই লৈ আহি ভাত খোৱা দেখাব নোৱাৰিলে। কুকি চাওক উঠি লৈ পিপি কৰি আছে ইজনী। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।